কি ধুনীয়া কপৌ ফুলে সেইটো কাৰণে অৰ্কিডক কোৱা হয় পৰাশ্ৰয় অৰ্কিড। এটা গছত থাকে হয় মামা কপৌ ফুলটা গছত থাকে আৰু গছ নাই। সেই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ সকলো ভালে আছে আৰু মোৰো ভালেই। আৰু আজি আমি আহিলোঁ কাজিৰঙা নেশ্যনেল পাৰ্কত আৰু আহি পালোঁহি আৰু তাৰপিছতে এয়া বা ৰেডি হৈ আছে আৰু আমাৰ এতিয়া আমি চাফাৰী কৰিবলৈ যাবলৈ ওলাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। যদি ভাল লাগে প্লিজ কমেণ্ট কৰি জনাব আৰু ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি যাবলৈ ৰেডি। এই দুটা দৌৰি দিছ আগতে দৌৰিলে দেখিলে কবৰা 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 আহিলোঁ কাজিৰঙা কাষতে থকা অৰ্কিড পাৰ্কত। এতিয়া আমি অৰ্কিড পাৰ্কত যাম। এইফালে টিকেট কাটিব গৈছে বাহঁতি। কি ধুনীয়া কপৌ ফুলে সেইটো কাৰণে অৰ্কিডক কোৱা হয় পৰাশ্ৰয় অৰ্কিড। এটা গছত থাকে হয় মামা কপৌ ফুলটা গছত থাকে আৰু গছ নাই। আৰু এইফালে ষ্টুডেণ্টক ধুনীয়াকৈ বুজাই আছে। ইমান ধুনীয়া ফুল হালধীয়া ফুল পাহাৰ মাজত দুটা এইখিনি অৰ্কিড আজিকালি খুব কমন। আমাৰ মানে বিয়া বুকেবোৰত খুব ব্যৱহাৰ কৰে। হাইব্ৰিড অৰ্কিড কাৰণে সব জেগাতে ইয়াত পোৱা
ইয়াত আহি লৈ পেলাই অসমৰ পাৰম্পৰিক সামগ্ৰীসমূহ চালোহি আৰু এয়া আমাৰ অসমত যিমানখিনি জাতিৰ আমি সকলোকে মঞ্চৰ সমাগত আহি অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ हम सभी बंधुओं को बुलाते हैं आप लोग जहाँ भी हैं प्लीज आइए और मंच के सामने जो आसन है देखिए कि हमारा डांस को डायरेक्ट खाबले जाए बहुत भूख लगिছে আৰু এতিয়া আমি আহিলো বৰগছ নামৰ এই হোটেলখনত আৰু হোটেলখন ইমান ধুনীয়া ভিতৰখন চাবলৈ এতিয়া খাবলৈ আৰম্ভ কৰিছোঁ আৰু
গাইজ আমাৰ পানী খাই হ'বলৈ মিছ কৰি দিব আৰু ভিডিঅ'টো আজি ইমানতে সময় হয় বাই বাই